মৰমৰ উপনিষদ আজি মই তোমালোকলৈ এটা গল্প লৈ আহিছো। আচলতে গল্পটো অষ্টম শ্ৰেণীৰ ইংৰাজীৰ প্ৰথমটো পাঠ, যাৰ নাম প্ৰিন্স অফ পানীদিহিং। এই ইংৰাজী গল্পটো মই আজি তোমালোকক অসমীয়াত কম। তাৰ আগতে কেইটামান কথা পাতি লওঁ আহা। বাৰিষা কালত খুব বেছি বৰষুণ হলে যে বানপানী হয়, এই কথা তোমালোকে সকলোৱে জানা। বানপানীয়ে সৃষ্টি কৰা বিভিন্ন সমস্যাৰ বিষয়ে তোমালোক অৱগত নহয় জানো? অসমতে নহয়, বিহাৰ, পশ্চিমবংগ, কেৰালা আদি বিভিন্ন ঠাইত হোৱা বানপানীৰ খবৰ বা অসমৰ বানপানীৰ সমস্যাবোৰৰ বিষয়ে আমি নিউজ চেনেল নাইবা বাতৰি কাকতত পায়ে আছো। আজি মই তোমালোকক চিতলীয়া নামৰ এখন গাঁৱত বানপানীৰ সময়ত কেনে পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু তাৰ মানুহবোৰে এই পৰিস্থিতিৰ সৈতে কেনেকৈনো মোকাবিলা কৰিছিল তাৰ ওপৰতে গল্পটো কম। মই আশা কৰো তোমালোকে খুব সুন্দৰকৈ এই গল্পটো শুনিবা আৰু উপভোগ কৰিবা। যোৱা এসপ্তাহ ধৰি নেৰা নেপেৰা বৰষুণ দি আছে। উফন্দি উঠা ব্ৰহ্মপুত্ৰখন দেখি চিতলীয়া গাঁৱৰ লগতে ওচৰ চুবুৰীয়া প্ৰায় গাঁওকেইখনৰ মানুহবিলাকে ভয়ত ত্ৰস্তমান হৈ আছে। আমাৰ কাহিনীৰ চৰিত্ৰ খগেনৰ গাঁওখনো সেই চিতলীয়া গাঁৱৰ কাষতে। সেইদিনা ৰাতিপুৱাই এটা বিৰাট ডাঙৰ শব্দই গোটেই মানুহখিনিকে জোকাৰি গৈ। ঠিকেই, তেওঁলোকে ভয় কৰা ঘটনাটোৱেই ঘটিল। চিতলীয়া গাঁৱৰ মথাউৰিটো ছিগিল। পানীয়ে তৎক্ষণাত গোটেই গাঁওবোৰ বুৰাই পেলালে আৰু গাঁৱৰ মানুহবিলাকে ভয়ে ভয়ে এই পৰিস্থিতিৰ লগত যুঁজ দিবলৈ সাজু হ'ল। গোটেই গাঁওখন পানীয়ে বুৰাই পেলালে। চাংঘৰৰ মুধচত উঠি থকা মানুহবিলাকৰ আৰ্তনাদ আৰু পানীয়ে ধুই নিয়া জীৱ জন্তুবিলাকৰ চিঞৰ বাখৰে গোটেই গাঁওখনৰ আকাশ বতাহ কঁপাই তুলিল। 17 বছৰীয়া খগেনে পৰিস্থিতিৰ গুৰুত্ব বুজি তাৰ হাতে কামে লগাৰ সিদ্ধান্ত ললে। গাঁৱৰ মানুহখিনিৰ লগতে নিতাই পুখুৰী কলেজৰ সকলোৰে মাজত সি পানীদিহিঙৰ কোঁৱৰ বুলিয়ে বিখ্যাত। সি বৰ সাহসী ল'ৰা। সকলোৱে তাক কয়, ৰমেন জল্দি কৰ। খগেনে তাৰ বন্ধু চিঞৰি কলে, এই ধন, আব্বাস আৰু ডম্বৰুহঁত ক'ত আছে? সিহঁতকো লৈ যাওঁ। ৰমেন খগেনৰ ওচৰলৈ দৌৰি আহিল। জাননে, ৰমেনৰ কথা আধাতে বন্ধ কৰি খগেনে কৈ উঠিল, আমাক কেইখনমান কলগছৰ ভুৰ লাগিব। মই মোৰ দেউতাকো লৈ আহিম। আমি অতি সোনকালে চিতলীয়া পাবগৈ লাগিব। অতি কম সময়ৰ ভিতৰতে 5খন ভুৰ ভজা হল। প্ৰত্যেকখন ভুৰত এডাল এডালকৈ বাঁহ লৈ দুজন ল'ৰা যাবলৈ ওলাল। খগেনৰ নেতৃত্বত সকলোৱে চিতলীয়া গাঁৱৰ ফালে যাবলৈ ওলাল, যাতে তেওঁলোকে বানাক্ৰান্ত লোকসকলক অতি সোনকালে উদ্ধাৰ কৰিব পাৰে। গাঁৱৰ লোকসকলক সুকলমে স্কুললৈ স্থানান্তৰ কৰি খগেন আৰু তাৰ বন্ধুসকল ইতিমধ্যে ভাগৰি পৰিছিল। তথাপিও কিন্তু পানী, খাদ্য তথা শিশু আৰু মহিলাৰ থকাৰ ব্যৱস্থা কৰিবলৈ তেতিয়াও বাকী আছিল। স্থানীয় প্ৰশাসনকো খবৰ দিব লাগিব। ঐ খগেন, ইটো মূৰৰ পৰা নয়নকাই খগেনক উদ্দেশ্যি চিঞৰিল, আমাৰ ডক্টৰ হাতী বৰুৱা আৰু তেওঁৰ পত্নী কটীয়াৰী হস্পিটেল আৱাসতে পানীৰ মাজত বন্দী হৈ ৰৈছে। তেওঁলোকক উদ্ধাৰ কৰিবৰ বাবে কিবা এটা কৰিবিনে? ঠিক আছে নয়নকাই, মই কিবা এটা কৰি আছো। ডম্বৰু, নাওটো। এই বুলি কৈ সি তাৰ বন্ধুজনক চিঞৰি তাৰ নাওখন হস্পিটেলৰ ফালে ঘূৰাই ললে। এনে লাগিল যেন তাৰ হাতত সকলো সমস্যাৰে সমাধান আছে। আধা ঘণ্টাৰ পিছত নাওখন গৈ হস্পিটেল পালে। অলপৰ কাৰণেহে নাওখনে বাৰাণ্ডাৰ বেৰাত খুন্দা খোৱাৰ পৰা বাচিল। তেওঁলোকক দেখি মণি বাইদেউ আৰু ডক্টৰ হাতী বৰুৱাই স্বস্তিৰ নিশ্বাস এৰিলে। ছাৰ, বাইদেউ, নাওলৈ আহক। এই বুলি খগেনে নিজৰ হাতখন বাইদেউৰ ফালে আগবঢ়াই দিলে। লৰচৰ কৰি থকা নাওত উঠিবলৈ বাইদেউ অলপ ভয়ে খাইছিল। ছাৰকো সহায় কৰি তেওঁলোকে নাওখনত উঠাই ললে। ডাক্তৰৰ আন দুজন সহযোগীও নাওখনত উঠিল। আমি নদীৰ সোঁতৰ লগে লগেই কিছুদূৰ আগবাঢ়ি যাব লাগিব। ডাক্তৰৰ বেগ আৰু 6জন মানুহৰ ভৰত নাওখন যথেষ্ট গধুৰ হৈছিল যদিও শান্তভাৱে স্থিৰভাৱে নাওখন আগবাঢ়িল। আপুনি এতিয়াও ভয় খাই আছে নেকি বাইদেউ? ডম্বৰুৱে ধেমালি কৰি মণি বাইদেউক সুধিলে। মণি বাইদেউ হাঁহি মাৰি কলে, তোমালোক থাকিলে আৰু মোৰ কিহৰ ভয়?
ঢৌৰ সোঁতে নাওখনক তীব্ৰ গতিত লৈ যাবলৈ ধৰিলে। তাৰ পৰা বচাবলৈ ডম্বৰু আৰু খগেনে নাৱৰ দিশটো সলনি কৰি দিলে। ইতিমধ্যে এটা ডাঙৰ ঢৌৱে আহি নাওখনক তীব্ৰ গতিত লৈ যোৱাত সিহঁতক চাকনৈয়াতে পেলাই দিলে। ইতিমধ্যে নাওখন উলটি যোৱাত তাৰ পৰা সকলো মানুহ ওলাই পানীত পৰিল। পুনৰবাৰ তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। ইতিমধ্যে সন্ধিয়া লাগিছিলে। সন্ধিয়াৰ সেই ক্ষীণ পোহৰতো সি মণি বাইদেউক উটি যোৱা দেখা পালে। সেয়ে সি বিচক্ষণ সাঁতোৰবিদ খগেনে শিশুৰ দৰে সাঁতুৰি গৈ মণি বাইদেউৰ বাহুত ধৰি থাকিল, যাতে তেওঁ এটা ওখ ভেটি গৈ নোপোৱালৈকে উপঙি থাকিব পাৰে। তাৰ পিছত ডাক্তৰকো সেই ওখ ভেটিলৈ লৈ অহা হ'ল। ডম্বৰু আৰু আন দুজন সহযোগীয়ে নাওখন কিবাকৈ সেই পানীৰ পৰা উদ্ধাৰ কৰিলে আৰু সকলোৱে মিলি নাৱত জমা হোৱা পানীখিনি সিঁচি শুকুৱাবলৈও সক্ষম হ'ল। সকলোৱে এক সুৰক্ষিত স্থানৰ ফালে অগ্ৰসৰ হ'ল। খগেন, তুমি আমাৰ প্ৰাণ ৰক্ষা কৰি এক নতুন জীৱন দিলা। ধন্যবাদ খগেন, এই বুলি ডক্তৰে খগেনৰ পিঠিত হাত বুলালে। মণি বাইদেউ কৃতজ্ঞতা প্ৰকাশ কৰি কলে, ধন্যবাদ খগেন। ছাৰ, খগেনে আৱেগিক হৈ গল। আপোনাৰ বাৰু মনত আছেনে, আমাৰ মাৰ গম্ভীৰ বেমাৰ হওঁতে আমি যে ৩-৪ মান আপোনাক লগ ধৰিবলৈ আহিছিলো? আছে, মোৰ ভালকৈ মনত আছে। তেওঁ বাৰু এতিয়া ভালে আছেনে? ভগৱানৰ কৃপাত আৰু আপোনাৰ সহায়ত তেওঁ এতিয়া কুশলে আছে। বঢ়িয়া। পিছে তোমাক সকলোৱে কি বুলি মাতে? কিবা কোঁৱৰ, পানীদিহিঙৰ কোঁৱৰ ছাৰ, ডম্বৰুৱে মনত পেলাই দিলে। তুমিয়ে আচল কোঁৱৰ, এই বুলি ডক্তৰে হাঁহি মাৰি খগেনলৈ চাই পঠিয়ালে। জোনৰ উজ্জ্বল পোহৰে বোকা মিশ্ৰিত পানীখিনি জিলিকাই তুলিছে। নাওখন লাহে লাহে স্কুলৰ ফাললৈ আগবাঢ়িল। ডক্তৰে জানিছিল যে নতুনকৈ স্থাপন কৰা এই সাহায্য শিবিৰটো তেওঁই একমাত্ৰ ডাক্তৰ। তথাপি তেওঁ সুখী আছিল, কাৰণ খগেন আৰু এই মানুহখিনি কাষত থাকিলে তেওঁৰ আন একো সমস্যা নহয়।